আজি ভিডিওটো আৰম্ভণি কৰিছো পানী গৰম কৰি পেলাই দেখিছে পানী গৰম কৰিছো লগতে দিছো আদা বিলাহী আৰু জলকীয়া এইখিনি 5 মিনিট মান বইল কৰিম তাৰ পিছত ইয়াতে কেইবিধমান শাক দিম শাকৰ ভিতৰত মই দিছো ঝিলমিল শাক পিয়ালি পালেং সুকা শাক লফা শাক আৰু পালেং শাক গুটিখিনি শাক আমি দি লোৱাৰ পিছত ইয়াতে নিমখ সোৱাদ অনুসৰি আপোনালোকে দিব শাকখিনি আমি অলপমান দেৰি বইল কৰিব লাগিব মনত ৰাখিব এই ৰেচিপিটো অকমান টাইম কনজিউমিং হয় কাৰণ আপোনালোকে যিমানে সিজাব সিমানে জুলখন খাবলৈ টেষ্টি হ'ব ইয়াৰ ওপৰত আমি দিব লাগিব মাছ মই 4 পিস লো মাছ লৈছো এই মাছখিনি কিন্তু আপোনালোকে ফ্ৰাই নকৰিব হিজিবলৈ দিব মাছখিনি প্ৰায় আপোনালোকে 20 মিনিট মান হিজিবলৈ দিব যেতিয়া দেখিব যে মাছখিনি হিজি উঠিছে তেতিয়া ইয়াৰ ওপৰত ধনিয়া দিব ধনিয়া দি পেলাই আপোনালোকে গেছটো বন্ধ কৰি দিবলৈ পাৰিব এই ৰেচিপিটো খুবেই বেছি হেলদি কাৰণ ইয়াত মছলা আৰু তেল ব্যৱহাৰ কৰা নহয় আৰু খুবেই বেছি টেষ্টি হয় এই ৰেচিপিটো মোৰ আইতাই বনাবলৈ শিকাইছিলে আপোনালোকে বনাই খাই চাবচোন এই ৰেচিপি